পুনৰবাৰ স্বাগতম জনাইছোঁ শিকোহালৈ। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে সহজ উপায়েৰে গসাগু উলিয়াবলৈ শিকিব। চ' ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাব যাতে আপোনালোকৰ কোনো ধৰণৰ ডাউট থাকি নাযায়। আপোনালোকৰ সহজভাৱে বুজিবলৈ মই কেইটামান প্ৰব্লেম লৈ লৈছোঁ, এক্সাম্পল কেইটামান লৈ লৈছোঁ, হয়তো আপোনালোকে স্ক্ৰীণত দেখি আছে। এইকেইটা এক্সাম্পল আপোনালোকে কৰি দেখুৱালে আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব যে কিদৰে শ্বৰ্টকাট ইউজ কৰি গসাগু উলিয়াব লাগে। আগৰ আপোনালোকে যিবোৰ ট্ৰেডিশ্যনেল মেথড শিকিছে সেইবোৰৰ কথা মই ডিছকাছ নকৰোঁ, চিধা মই শ্বৰ্টকাট ট্ৰিকলৈ যাওঁ। চ' বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। ফাৰ্ষ্ট প্ৰব্লেমটো লৈছোঁ, গসাগু উলিয়াব লাগে 8 and 12 8 আৰু 12 গসাগু উলিয়াব দিছে। ঠিক আছে, তো কৰিম কেনেকৈ? কৰিবলৈ আপোনালোকে কি কৰিব লাগিব? ফাৰ্ষ্ট দুটা সংখ্যা ল'লোঁ, 8 আৰু 12 দিছে। এই দুটা সংখ্যাৰ আপোনালোকে ডিফাৰেঞ্চটো ল'ব লাগিব, 8 আৰু 12 ডিফাৰেঞ্চ। ঠিক আছে, 8 আৰু 12 ডিফাৰেঞ্চ কৰিলে আমি কিমান পাম? 4। ঠিক আছে, এতিয়া আমি চাম এই যোনটো ডিফাৰেঞ্চ পালোঁ, এই ডিফাৰেঞ্চৰে ওপৰৰ সংখ্যা দুটাক হৰণ যাব নাই। যদি যায় ওপৰৰ সংখ্যা দুটা হৰণ যায়, তেতিয়াই হ'ব আমাৰ এই সংখ্যাটোৱে হ'ব আমাৰ HCF অৰ্থাৎ গসাগু। ঠিক আছে, আমি চেক কৰি চাওঁ। 4 আছে, 8ক হৰণ যাবনে? যাব। 4 আছে, 12 হৰণ যাবনে 4ৰে? য়েছ, যাব। গতিকে আমাৰ কি হ'ব? এইটোৱে হ'ব আমাৰ এনচাৰ। এইটোৱে হ'ব 8 and 12 HCF। ঠিক আছে, বহুত সহজ। আপোনালোকে শেষলৈ চাব আৰু বেলেগ টাইপৰ প্ৰব্লেম কেইটা মই কৰি দিম। এতিয়া নেক্সট প্ৰব্লেমটোলৈ যাওঁ, এইটোলৈ যাওঁ। এইটো ঠিক আগৰ দৰে একেই, চালে গম পাব। ফাইণ্ড দ্য HCF অফ 6 and 14। 14 আৰু 6ৰ গসাগু উলিয়াবলৈ দিছে, সেইটো কেনেকৈ ওলাব? ঠিক আগৰ দৰে সংখ্যা দুটা ল'লোঁ। এতিয়া আমি এই দুটাৰ ডিফাৰেঞ্চ ল'ম। 14 আৰু 6ৰ ডিফাৰেঞ্চ কিমান হ'ব? 8। ঠিক আছে, ঠিক আগৰ দৰে এতিয়া চাম আমি 8ৰে এই ওপৰৰ সংখ্যাটোতে হৰণ যাব নাই। 8ৰে 6 কেতিয়াও হৰণ নাযায়, 14কো নাযায়। এটা হৰণ নগ'লে আমাৰ এইটো এনচাৰ নহ'ব। যিহেতু 6 হৰণ নগ'লেই আমি ইয়াৰ পৰা আমি ক'ব পাৰিম যে এইটো আমাৰ এনচাৰ নহ'ব। তেনেস্থলত আমি কি কৰিব লাগিব? 8ক কি সংখ্যাৰে হৰণ যায় আমি সেইটো চাম। 8ক হৰণ যোৱা সংখ্যাবোৰ আমি লিখি ল'ম আৰু ডাঙৰৰ পৰা সৰুলৈ লিখিম। 8ক কিহেৰে হৰণ যায়? 4ৰে যায় আৰু 2ৰে হৰণ যায়। আমি ডাঙৰৰ পৰা সৰুলৈ যাম। ঠিক আছে, 8ক হৰণ আমি সৰুৰ পৰা ডাঙৰ 2, 4 এনেকৈ নিলিখোঁ, ডাঙৰৰ পৰা সৰুলৈ যাম। 8ক 4ৰে হৰণ যায় আৰু 2ৰে হৰণ যায়। 8ৰেটো আমি ইয়াত চেক কৰি চাইছোঁ, ইয়াক হৰণ নাযায়, গতিকে আমি নেক্সট 4লৈ যাম। এতিয়া আমি চাম যে 4ৰে এই দুটা সংখ্যা হৰণ যায় নে নাই। 4 আমি চেক কৰি চাওঁ, 4ৰে 6 হৰণ যাবনে? নাযায়। গতিকে আমাৰ 4টো এনচাৰ নহ'ব। তাৰ এইটো যেতিয়া নহ'ল, আমি নেক্সটটোলৈ আগবাঢ়িম। নেক্সট কিমান আছে? 2ৰে চেক কৰি চাম 2ৰে হৰণ যায় নে নাই। 2ৰে 6কো হৰণ যায়, 14কো হৰণ যায়। গতিকে আমাৰ 6 and 18ৰ গসাগু অৰ্থাৎ HCF কি হ'ব? 2 হ'ব। এনচাৰ হ'ব 2। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া মই বেলেগ টাইপৰ এটা প্ৰব্লেম লওঁ। এইটো প্ৰব্লেম লৈ লৈছোঁ। ফাইণ্ড দ্য HCF অফ 24, 32 and 54। আমাৰ 24, 32 আৰু 54ৰ গসাগু উলিয়াব লাগে। সেইটো কেনেকৈ কৰিম? এতিয়া এইটো চাওঁ, সংখ্যাকেইটা লিখিলোঁ 24, 32 আৰু 54। যেতিয়া তিনিটা সংখ্যা থাকিব, আগৰকেইটা দুটা আছিলে কিন্তু ইয়াত আছে তিনিটা সংখ্যা। তিনিটা সংখ্যা থাকিলে আমি কি কৰিম? আমি ফাৰ্ষ্ট আৰু ছেকেণ্ডটো এটা পাৰ্টত ভাগ কৰিম আৰু ছেকেণ্ড আৰু থাৰ্ডটোক এটা পাৰ্টত ভাগ কৰিম। এতিয়া ফাৰ্ষ্ট পাৰ্টটোৰ ডিফাৰেঞ্চ ল'ম আৰু ছেকেণ্ড পাৰ্টটোৰ ডিফাৰেঞ্চ ল'ম। 32 আৰু 24 ডিফাৰেঞ্চ কিমান হ'ব? 8। 32 আৰু 54 22 ডিফাৰেঞ্চ হ'ল। এতিয়া আমি দুটা ডিফাৰেঞ্চ পালোঁ, তিনিটা সংখ্যাৰ আমি দুটা ডিফাৰেঞ্চ পালোঁ। এইটো পাৰ্টৰ এটা ডিফাৰেঞ্চ, এইটো পাৰ্টৰ এটা ডিফাৰেঞ্চ। কিন্তু আমি ল'ম যোনটো সৰু ডিফাৰেঞ্চ পাইছোঁ সেইটো ল'ম। 22 আৰু 8ৰ সৰু কোনটো হ'ব? 8 হ'ব। গতিকে আমি 22টো কনচিডাৰ নকৰোঁ, অকল 8টো আমি কনচিডাৰ কৰিম। 8ৰে আমি আগৰ মেথডটো এপ্লাই কৰি চাম এইটো হ'ব নে নহ'ব, এইকেইটা ডিভিজিবল হ'ব নে নহয়। 8ৰে 24ক হৰণ যাবনে? যায়। 8ৰে 32ক যায়নে? যায়। 8 3 গুণ 24, 8 4 গুণ 32 যায়। কিন্তু 54ক 8ৰে হৰণ নাযায়, গতিকে আমাৰ এইটো এনচাৰ নহ'ব। তেনেস্থলত আমি কি কৰোঁ? নেক্সট ষ্টেপলৈ যাম। নেক্সট ষ্টেপ কি আছিলে? 8ক হৰণ যোৱা সংখ্যাকেইটা ল'ম। 8ক কিহেৰে হৰণ যায়? ডাঙৰৰ পৰা সৰুলৈ যাব দেই। 4, 2। এতিয়া আমি চেক কৰিম 4ৰে, এইটোতো নহ'লেই, গতিকে আমি কি কৰিম? 4ৰে চেক কৰিম যে 4ৰে এইকেইটা হৰণ যাব নাই। 4ৰে 24ক যাব, 32কো যাব,
কিন্তু 54ক 4ৰে হৰণ নাযায় হয় তেনেস্থলত কি কৰিম আমি এইটোও নহ'ল তেতিয়া আমি নেক্সট এইটোলৈ যাম 2ৰে এক হৰণ যাব নাই অবভিয়াছলি গোটেইকেইটা হৰণ যাব কাৰণ গোটেইকেইটা যুগ্ম সংখ্যা যেহেতু 2ৰে এই গোটেইকেইটা হৰণ গ'ল 32 54 গতিকে এনচাৰ হ'ব 2 এতিয়া HCF হ'ব 2 ঠিক আছে আশা কৰিছোঁ ক্লিয়াৰ হৈছে আপোনালোকৰ ডাউট এতিয়া মই নেক্সট শেষ লাষ্টৰ প্ৰব্লেমটোলৈ যাওঁ এইটো দিছে ফাইণ্ড দ্য HCF অফ 16 24 আৰু 60ৰ HCF ল'ব দিছে এইটো কেনেকৈ কৰিম ঠিক আগৰ দৰে চেম প্ৰচেছ 60 আৰু 24 এতিয়া এই দুটা ডিফাৰেঞ্চ ল'ম এই দুটা ডিফাৰেঞ্চ কিমান হ'ব আপোনাৰ 36 এতিয়া চেক কৰিম 36ৰে এইটোৱে হৰণ যাব নাই 36ৰে 60 হৰণ নাযায় গতিকে আমি এইটো কনচিডাৰ কৰিব নোৱাৰোঁ তেনেস্থলত আমি কি কৰিম এতিয়া 36ৰ যোনবিলাক ফেক্টৰ হয় অৰ্থাৎ 36ক কিহেৰে 36 কি সংখ্যাৰে ডিভাইড হয় সেইকেইটা চাম ঠিক আছে 36ক কিহেৰে হৰণ যাব 18ৰে যাব 18 দুগুণ 36 ঠিক আছে আমি এনেকৈ ল'ব 18 দুগুণ 36 তাৰপিছত কিহেৰে যাব 12 যাব 12 3 গুণ 36 দেন যাব আপোনাৰ 9ৰে যাব 9 4 গুণ 36 তাৰপিছত যাব আপোনাৰ 6 36 এইখিনিয়ে এতিয়া আমি কি কৰিম ডাঙৰৰ পৰা চাম ডাঙৰ হ'ল 18 12 9 6 4 3 2 এনেকৈ যাব ঠিক আছে এতিয়া ফাৰ্ষ্ট চেক কৰিম 18ৰে 60 হৰণ যায় জানো নাযায় গতিকে আমি 18টো ল'ব নোৱাৰোঁ 18টো আমি 60 হৰণ নাযায় 24কো নাযায় নেক্সট আমি কি কৰিম ইয়াতকৈ সৰুটো চাম আমি 6টো চাব নোৱাৰোঁ বা 9টো চাব নোৱাৰোঁ বা 2 চাব নোৱাৰোঁ কি কৰিম 18তকৈ সৰু কোনটো আছে 12টো আছে গতিকে 12টো চেক কৰিম এতিয়া 12ৰে এই দুটা হৰণ যায় নাই চেক কৰোঁ 12ৰে 60 হৰণ যায় 5 বাৰ যাব আৰু 12ৰে 24ক 2 বাৰ যাব যিহেতু এইটো সংখ্যাৰে এই দুটাকো হৰণ গুচি গ'ল এইটোৱে হ'ব আমাৰ এনচাৰ ঠিক আছে এনেই চাবলৈ গ'লে আমাৰ 6 দিও হৰণ যায় কিন্তু 6টো নলওঁ কাৰণ কিয় আমি সদায় ডাঙৰৰ পৰা সৰুলৈ যাম ঠিক আছে 12টো অলৰেডি আমাৰ পায়ে গ'লোঁ আমি 12ৰে এই দুটা সংখ্যা হৰণ গুচি গ'ল গতিকে আমাৰ কি হ'ব 12 হ'ব আমাৰ HCF হ'ল 12 আশা কৰিছোঁ মই আপোনালোকক ভালদৰে বুজাব পাৰিছোঁ আপোনাৰ ডাউটবিলাক ক্লিয়াৰ হৈছে যেতিয়ালৈকে আপোনালোকে প্ৰেক্টিচ কৰি নাযায় আপোনালোকে কিন্তু বস্তুটো বুজি নাপাব পাৰে যেতিয়া আপুনি নিজে বহি কলম লৈ আপুনি প্ৰেক্টিচ কৰি চাব তেতিয়া আপুনি অতি সহজে আপোনাৰ মনত থাকিব আৰু বস্তুটো বুজিব পাৰিব যদি আপোনালোকৰ কিবা ডাউট আছে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট কৰি জনাব আৰু মই আপোনালোকক ইয়াত এটা কুৱেশ্যন দি দিছোঁ এইটো কৰি চাব আৰু এইটোৰ এনচাৰটো মোক কমেণ্ট কৰি জনাব পাৰিলেও জনাব নোৱাৰিলেও জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ